কৰোৱাব লাগিব কালি দুজন যুৱকৰ গ্ৰীণ বাছৰ খুন্দাত মৃত্যু আসলতে তেওঁলোকৰ কেতিয়া নাকি লাগিব আসলতে তেওঁলোকে কাৰ আশীৰ্বাদত আসলতে তেওঁলোকে কাৰো কথা নুশুনে আসলতে য'তেই মন যায় তেওঁলোকে ত'তেই ৰাখিব কাৰো কথা নুশুনে তেওঁলোকে নিজৰ ময়মতালিত চলে কোনে তেওঁলোকক আসলতে আশীৰ্বাদ কৰি আছে যাৰ ফলত তেওঁলোকে এনেকুৱা হাৰাশাস্তি কৰি আছে তেওঁলোকৰ গ্ৰীণ বাছৰ খুন্দাত যোৱাকালি যিহেতু দুজন যুৱকৰ মৃত্যু সাৱটি ল'লে আসলতে এই প্ৰক্ৰিয়াটো আসলতে কেনেকৈ চলি থাকিব কিমান দিনলৈকে চলি থাকিব আমি পূৰ্বতেও বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আসলতে তেওঁলোকে পুলিচ প্ৰশাসনৰ কথাও নুশুনে তেওঁলোকে ট্ৰেফিকৰ কথাও নুশুনে কাৰো কথাই মুঠতে তেওঁলোকে শুনিবলৈ চেষ্টা নকৰে বা নুশুনে তেওঁলোকৰ নিজৰটোহে নিজৰ ময়মতালিতহে চলি থাকে য'তে মন যায় আনকি এম্বুলেঞ্চকো ছাইড নিদিয়ে গ্ৰীণ বাছে এম্বুলেঞ্চকো ছাইড নিদিয়ে হয় আমি আপোনালোকক ঠিক কথাই কৈ আছোঁ আমি পূৰ্বতে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আপোনালোকক দেখুৱাইছিলোঁ যে এখন গ্ৰীণ বাছে কেনেকৈ এম্বুলেঞ্চক যাবলৈ দিয়া নাছিলে আপোনালোকক সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছিলোঁ তাৰ পাছত কালিৰ দিনটোত যি ঘটনা ঘটিলে তাৰ পাছতো তেওঁলোকৰ গাত এতিয়ালৈকে কথা লগাই নাই আসলতে তেওঁলোকে গমেই নাপায় বোলে গ্ৰীণ বাছে আসলতে যি এক্সিডেণ্ট সংঘটিত হৈছিলে কালি সেই কথা তেওঁলোকে গমেই নাপায় আসলতে তেওঁলোকক কোনে নাকি লগাব আসলতে কাৰ আশীৰ্বাদ লৈ আসলতে তেওঁলোকে এনেকুৱা সাধাৰণ জনতাক আসলতে হাৰাশাস্তি কৰি আছে আমি আপোনালোকক দেখুৱাম গণেশগুৰি পৰিৱেশ আপোনালোকক দেখুৱাবলৈ আমি যত্ন কৰিছোঁ আগত গ্ৰীণ বাছখন আছে এইটো আসলতে বাছ ষ্টপেজ নহয় ইয়াতে কোনো ৰুল নাই যে ইয়াতে বাছ ৰাখিব লাগিব বুলি কিন্তু তেওঁলোকে ৰুল নথকাৰ পাছতো তেওঁলোকে কিন্তু ইয়াতে বাছ ৰাখে আমি যদি তেওঁলোকক এতিয়া গৈ সুধিম তেওঁলোকে কিন্তু একো উত্তৰ দিব নোৱাৰিব আসলতে কিহৰ বাবে এওঁলোকে এনেকুৱা কৰি থাকে গ্ৰীণ বাছে আসলতে তেওঁলোকক কোনে নাকি লগাব ইমান বাতৰি সম্প্ৰচাৰ কৰি থকাৰ পাছতো সকলোৱে পুলিচ প্ৰশাসনে ইমান তেওঁলোকক কোৱাৰ পিছতো কঠোৰ নিৰ্দেশনা দিয়াৰ পাছতো তেওঁলোকে কিয় নামানে আসলতে কিহৰ কাৰণে নামানে এইটো আপুনি ট্ৰেফিক পুলিচটো খুব লাগিব মোক সুধিলে নহ'ব এইটো ট্ৰেফিকে আপোনালোকক ইয়াত ৰাখিব দিয়ে আমাক ট্ৰেফিকে ৰাখিব দিয়া কথা নহয় না আপোনালোকে দেখি আছোঁ খেদি আছোঁ বাছ খেদি আছোঁ নহয় ইয়াতে ষ্টপেজ নোহোৱাৰ পিছতো ইয়াতে ৰাখি থাকে আমি পূৰ্বতেও বাতৰি সম্প্ৰচাৰ কৰিছোঁ তেতিয়াৰ পৰা দেখি আছোঁ যে ইয়াতে বাছসমূহ ৰাখে আপুনি কি ক'ব আপোনালোকে কি ইয়াৰ পৰা বাছবিলাক ৰাখে কিন্তু আমি খেদি থাকোঁ নুশুনে কথা কি কৰিম বাছ ষ্টপটো আগত আছে আপোনালোকে কোৱা নাই যে নেকি যে ইয়াতে বাছ ষ্টপেজ নহয় ইয়াতে ৰাখিব নোৱাৰে কৰোঁ সেইটো কাৰণে ৰাখে খেদি থাকোঁ এতিয়া আমি দেখুৱাম ইয়াতে চাওক এইকণতে গ্ৰীণ বাছ এখন আছে তথাপিও আপুনি একো কৈ খেদি আছোঁ দেখোন মাত খেদি আছে আপুনি যদি খেদিছে তেওঁলোক কিয় যোৱা নাই আপোনালোকৰতো এটা তেওঁলোকক সোধক তেওঁলোকক কি থাকিব লাগিব আৰক্ষী প্ৰশাসনৰ কথা যদি তেওঁলোকে নামানে অঁ কেনেকৈ হ'ব আমি খেদিয়ে আছোঁ এতিয়া নাযায় নগ'লে আমি কি কৰিম কওক এই গ্ৰীণ বাছৰ কাৰণেতো অসুবিধা হয় চববিলাক মানুহৰ ৰাস্তাবিলাক জাম কৰি দিয়ে না মাজতে ৰখাই দিয়ে আৰু ষ্টপিং নাই সেইকাৰণে অলপ জাম হয় মানে বহুত অসুবিধা হয় মানে ৰাস্তা পূৰা জাম হৈ যায় একদম চবফালে জাম লাগি যায় এইখন বাছ চব বাছে এনেকৈ ৰাখি দিয়ে প্ৰত্যেক গ্ৰীণ বাছ বুলি নহয় প্ৰত্যেকখন বাছে ৰাখাই দিয়ে তাতে উঠাই ৰাস্তা দিয়ে ৰখাই দিব পূৰা ৰাস্তা জাম কৰি দিয়ে প্ৰশাসনে একো নকয় নেকি কয় কিন্তু ক'লে ন গুৰুত্ব নিদিয়ে কিয় গুৰুত্ব নিদিয়ে বুলি ভাবে নাজানো কিয় কিন্তু গম নাপাওঁ কিয় গুৰুত্ব নিদিয়ে গম নাপাওঁ কিন্তু ৰাস্তা পূৰা জাম কৰি দিয়ে ইয়াতে বোলে চব ৰাস্তাতে জাম কৰি দিয়ে বাছ ষ্টপিজ এইটো নহয় আগৰটোহে তেনেহ'লে আমি দেখিছোঁ যে ইয়াতে বাছসমূহ বাছ ৰাখে এতিয়া শুনক এইটো আমাৰ নহয় এইটো ওপৰলৈ হেৰি কৰিছে এইটো আমিতো নাজানো না তথাপিও আপোনালোকৰ ইয়াতে ডিউটি পৰে দেখাই পাই থাকে গৰমত কেনেকৈ থাকোঁ আমি আপোনালোকে নিজে দেখা পায় তথাপিও আপোনালোকে মানে তেওঁলোকক মানে কোনো ধৰণৰ ব্যৱস্থা নলয় নেকি এতিয়া আমি কেনেকৈ ল'ম বাইদেউ এইটো কৰিব লাগিব জনসাধাৰণে কৰিব লাগিব আমিতো কৰিব নোৱাৰিম না আমিও এটা বান্ধত আছোঁ যেনেকৈ আপোনালোকে এটা বান্ধত আছে আমিও এটা বান্ধত আছোঁ এতিয়া মানুহে পাৰ কৰিম নে গাড়ীয়ে হেৰি কৰিম GMCHৰ সন্মুখত এনেকুৱা ভিৰ ভাৰ হ'লে ৰোগী নহয় মেডিকেলত GMCHত বুলি নহয় অকল চব মেডিকেলতে অলপ ভিৰ হ'বই তথাপিও মানে বাছসমূহ ইয়াতে আমি দেখা পাইছোঁ যে মানুহ নাই ইয়াত পেচেণ্টে লৈ আহে কোনোবা এটা টেনশ্যনত আহে গম পাইছে নাই এইটোত আৰু হেৰি কৰিব লাভ নাই তো চবৰে কষ্ট হয় অকল আপোনালোকৰ বুলি নহয় আমাৰো কষ্ট হয় হয়নে নহয় আমি ইয়াতে ৰ'দত থাকোঁ যে যদি অকণমান জিৰাব আহোঁ লাগি যায় ভিৰ বিয়া জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ পাৰফেক্ট ফৰ এভৰি চেলিব্ৰেশ্যন ফৰ বুকিং contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.